হাই গাইছ মই জিন্তু আৰু আজি আমি এটা খানা খাম আজি ৰাতি আৰু গাইছ কোনি কোনি খাব দেখুৱাইছো নয়ন থুপল আৰু ৰিজুদা পাঞ্জল আৰু দুটামান আছে আমি বজাৰটো কৰি লগা পাইছো তো গাইছ হাই গাইছ আৰু আমি বজাৰ কৰিব আহিলো মোৰ দোকান আছে আৰু বাকিটা আগত আছে দক গাইছ বজাৰ কৰা দেখুৱাইছো No. Ika mar khao je mar. Piche ko na house. Pagatot lolo si jaw hote. Pagatot lolo renge na apni recipe le gei. Super. Inawa mane biar sediga. আৰু গাইছ আমি বজাৰ কৰি পালো এতিয়া আমি খানা ৰান্ধিম আৰু মোবাইল চাই লও এয়া মোবাইল ব্যস্ত দক গাইছ সব চলে আহিল খানা খাই খোৱা ভিডিও দেখুৱাইছো দক গাইছ আমাৰ খানা আলু চালু কাটা ৰেডি হৈ আছে আস্তে আস্তে পঞ্জা কাটি আছে কি হবি নো নাই গাইছ কোনো কমেন্ট নাই বলে তাৰ নো কমেন্ট বুলি কৈছে আৰু ইয়াৰ নয়ন কি হবা আৰু গাইছ মেছেজ কৰ ব্যস্ত বলকে একো দুই মিনিট ইয়া আৰু জুই নোকে আকৌ বনাব পৰা নাযাব ন আৰু ইয়াত আমি চিকেনটো বহাই দিম মজাকে মানে দুটা ধৰি লৈছো ফাৰ্ষ্ট ইয়াত সকলো বহা যাব না কি ক ৰান্ধনি কোনে তুমি আমাৰ হায়াৰ লৈ আমি উত্তৰ গুৱাহাটীৰ পৰা বাকি আজি ধৰিছে দক গাইছ কেৰাহিব তাই মই আপোনাক দেখুৱাই আছো কেনেকৈ কেৰাহিব দক ইয়াত মাংস ধৰিছে আমাৰ মজাকে চ গাইছ মোক ধুৱাই দিছিল মই আজিলো আৰু আমাৰ চাই ধুইছে চ শুনি নো কি শট লৈ আছে তই ইংগা গাৱে আমাৰ তেল বহাই দিছে মজাকৈ সব গাইছ ৰাতি ভিডিও ইমান দেখুৱাব নোৱাৰিলো মানে কোৱালিটি কথা কৈছো আকৌ পুৱা বনাম দে আজি নিজৰ বনাম মজাকে দেখুৱাম নাইট কেপচুল অপচন আছে নে নাই সব আছে আইফোনৰ বাইপেক বালা থাকলি তই সেই কোৱালিটি কিনি জানা হাতে দি আৰু গাইছ ইয়াত আমাৰ চিকেনটো বহাই দিয়া গৈছে হা খা আৰু গাইছ খাবাৰ নাই নহয় মানে খাম আৰু গাইছ চিকেন বহাই দিছে আমাৰ চিকেন কিমান 2 কেজি নেকি 2 কেজি অলপ বেছি নেকি 200 গ্ৰাম নেকি আৰু গাইছ মছলা দি আছে আমাৰ বৰ্তমান বেছি গাইছ মছলা দি আছে নুলে ফল সুন্দর যে খরিয়ান বা দিছিল খরিয়ান চা এইটো মই কি হিচাপে এটা চৌকাত ভৰাম মই কাটি দিম তো ভুল ফুপচা মানে খাপসা কি বইবে আছিলো মই খরিয়ান বা দিছিল বহাৰ কাৰণে তো কোৱা নাছিলো মই কাকো নাই কোৱা নাছিল যাগে আমি তোৰ কথা এইটো মই চৌকাত কি হিচাপত ভৰাম কেৰাহিত আড়াল দিম নে কি চৌকাত দিম এইটো মই কৰি দিম এইটো কাটি দিম কৰি দি হে নহয় নয়ন দক গাইছ আৰু গাইছ আমাৰ মানে আঞ্জাৰ লুক বৰ্তমান হোৱা নাই এইটো কি হৈছে বৰ্তমান আঞ্জাৰ লুক মানে কি আমি মডিফাই কৰি আছো ফাইনেল লুকটো আধা ঘণ্টা পিছত দি আছো জিৰা ৰাইচ চাউল দক আমাৰ ক'ব পাইছো জিৰা ৰাইচ চাউল দেখি গাইছ জিৰা ৰাইচ চাউল আমার জ্বালা ছিঙিম কিন্তু আগে আৰু গাইছ আমাৰ দেখছি ৰাতি খানা খাবা হয় কেৰাহি বহি কিনে জ্বালা ছিঙি পাইছো গাইছ এই জীৱন আমাৰ কি ক'ব গাইছ বজাৰত জ্বালা নাপলো আজি বজাৰত জ্বালা নাপলি নেকি গাইছ বজাৰো আছিলে ক'লো দিনতে যাব কৰি থ'ব লাগে গাইছ দেখছি বজাৰত জ্বালাই নাই নাপালো আমাৰ খানা এই মানে কি আমাৰ ৰাতিপুৱা খৰমাই খাওঁ ৰাতি মাংস থাকে কেতিয়াবা বা দিনা ৰাতিপুৱা লাগবই খৰমাই জানে মাছ মাছ পালে ভাল হৈ ভাজিছে দে তেৰটা মানে এটা 14টা মানে দুটা তোৰ এনেকুৱা মোৰো এনেকুৱা মই সেইটোতো গম পাওঁ 22 ঘণ্টা তো দিয়ে 22 ঘণ্টা না 12 ঘণ্টা বা হাতে বাজি হৈ গ'লে কি হয় জানা এইটো আছে
হেল্ল' গাইছ মই আহি গ'লো এতিয়া মই থিয়েটাৰ চাব গৈছিলোঁ জিন্তু কিজনী কচিয়ে আমাৰ চাই লওক এয়া আমাৰ আৰম্ভ হৈ গ'ল আমাৰ এতিয়া ভাতটো বাৰা হৈ গ'ল আমাৰ চব আহিছে আমাৰ মাও আহিছে তো আমি এতিয়া খাম মোৰ কাৰণে জাগা নাই বেছি তো মই ইয়াত খাম তো চাই খোৱা দেখিছোঁ এতিয়া মই ভাতটো খাম তো ইয়াতে চবে ষ্টাৰ্টিং কৰি দিলাক এতিয়া মই খাম এইটো মোৰ লুক চাই কওক নহ'ল কলিতাক ভাতটো কেনেকুৱা হৈছে কওক আঞ্জাটো ঠিক আছে চিন্তু কলিতা মজা নন কলিতা লগ পাইছোঁ মই ভাত খালোঁ ভাত খাই খাই এতিয়া খাব নাপাওঁ এতিয়া খাই আছে এইটো খাব নাপাওঁ তাৰ মেইন এই খগেৱাৰ পৰা আহিছে খাব নাপাওঁ তই এই খাব নাপাওঁ কিয় কবি বছৰ দিন মাংস দেখাই আছে দেখা হৈছে গাইছ খাব নাপাওঁ তই চব গাইছ এই ইয়াত কয় নালাগে তাকে মোক কৈ দিবা দি গাইছ মাংস নাখাব বেয়া পায় সেনেকৈ মাংসই নাই এই অকল জলটো লৈছি আৰু এইটো গাইছ ভাতে নাই এনে এই গাইছ গৈ গাড়ী আছে এই নিৰামিষ খাইছি দিয়ক গাইছ আৰু গাইছ খানা খাই আহি ঘৰ পালোঁ আৰু এতিয়া বাকাইটা মহি টানি ৰেডি পূৰা দিয়ক গাইছ বাই বাই